আমার সাংবাদিক আমার মিডিয়া বন্ধুসকলক আজি মই যিখিনি কথা ক'বলৈ ওলাইছোঁ আমাৰ দতমা সমষ্টি ইউ পিপল পাৰ্টিৰ পৰা টিকিট প্ৰদান হৈ আছে, কিন্তু আমি মাইনৰিটি মানুহ। আমি পশ্চিম ফালে আমাৰ মিলন বাজাৰ এটা ভিচিডিচি আছে। আমি এই ভিচিডিচিখনত আমি সবকেইটাই মাইনৰিটি মানুহ। 20টামান বড়ো ঘৰ আছে, বড়ো জাতি, আৰু 150 ভোটমান ৰায় মানুহ আছে। 8,200 ভোটাৰ ভিতৰত, আৰু বাকীখিনি সব আমি মাইনৰিটি মানুহৰ পৰাই আছোঁ। কিন্তু বহু বছৰ পৰা আমি ইলেকশ্যন খেলি আছোঁ, মিলন বাজাৰৰ কাৰণত ফেল হৈ যায়, হাৰি যায়। আমাৰ এই দতমা সমষ্টিৰ আজি যেনিবা ইউ পি পি এল পাৰ্টিৰ পৰা নমিনেশ্যন খুজি আছে, কিন্তু আমাৰ খালি মিলন বাজাৰে নহয়, আৰু আমাৰ মইনাগুৰি, চেংনালা, বৰজোখাল, মুচিৰঘব, নাউৰভিটিয়া, কলাবাৰী, দতমা কি কয় চাৰাগাঁও, বাইগনবাৰী, আৰু আমাৰ মিলন বাজাৰলৈকে বহুখিনি গাঁও আছে আমাৰ মাইনৰিটিৰ মানুহ। সকলোকেই এই আমাৰ বীৰখাং এই ছাৰে 1 বছৰলৈকে আমাৰ গাঁৱত সোমাই আছে, প্ৰত্যেকটা গাঁৱত সোমাই আছে। যিমানখিনি গাঁৱৰ নাম ক'লোঁ সোমাই আছে আমাৰ মাইনৰিটি গাঁৱত। সোমাই কি কৰি আছে, আমাৰ ৰাস্তা ঘাটত ফিনগ্ৰাবল দি আছে। বাৰিষা কাল, মাটিতো দিবলৈ আজিকালি সময় নাই, চিনগ্ৰাবেল বহুত দি আছে বেচৰা এই আমাৰ বীৰখাং ছাৰে। আৰু কাচুকাটা এটা গাঁও আছে আমাৰ ভিচিডিচিতে হয় মিলন বাজাৰ, তাতে জিঅ' বেগ 500 জিঅ' বেগৰ কাম তাই কৰিয়া আমাৰ নদীৰ খহনীটো ৰক্ষা কৰি দিছে। এই কিছুদিন আগতেই জিঅ' বেগৰ কামটো কৰি দিলে আমাৰ বীৰখাং ছাৰে, আমি ৰক্ষা পাইছোঁ। আৰু আমাৰ মুছলমান পাৰা একটা গাঁও আছে, তাতে চেনগ্ৰাবিল খুব ভালদৰে দি দিলে, স্কিমের নিচিনা কৰি দি দিলে, বঢ়িয়া কৰি দি দিলে। কাজে আমাৰ মাইনৰিটিৰ মানুহ অন্য কেণ্ডিডেট অন্য ইলেকশ্যনত আমাৰ মিলন বাজাৰত যাই হাৰি যায়, এইফালে জিকি গ'লেও মিলন বাজাৰ হাৰি যায়। তাৰ কাৰণে মাইনৰিটিৰ মানুহবিলাক ভোট নিদিয়ে। আমাৰ বীৰখাং ছাৰক যে ইমান ভাল পাইছে, মানে ঘৰ যোৱাৰ কাৰণে, এতিয়া আমি মিলন বাজাৰৰ পৰা 8,200 ভোট আছে, তাৰ পৰা আমি আধা ভোটেই পাম, ইমানখিনি আমাৰ ক্ষমতা আহি আছে। আমি হিসাব কৰি আছোঁ, আমি যিখিনি এইবাৰ মিলন বাজাৰৰ পৰা দতমা সমষ্টি হাৰি যায় প্ৰত্যেকবাৰ। কিন্তু এইবাৰ বীৰখাং ছাৰে আমাৰ যদি এই দতমা সমষ্টিত যদি কেণ্ডিডেট হৈ যদি টিকিটখন পায়, আমাৰ প্ৰমোদ ছাৰে যদি দয়া কৰি টিকিটটো দি দিয়ে, তেনেহ'লে আমি 100% জিকিম, কোনো সন্দেহ নাই। আৰু বেলেগ মানুহ যদি টিকিট দিয়ে তেনেহ'লে গ্যাৰাণ্টি নাই। ভোটটো দিবই লাগিব, যিজন টিকিট পাব সিজনকতো কিছু না কিছু মানুহ ভোট দিবই, কিন্তু জিকাৰ ভোট নাপাব। আৰু কি হাৰিব, খাটাং হাৰিব। আর ছাৰে যদি টিকিট পায় আমাৰ বীৰখাং ছাৰে 100% জিকিব। তাৰ কাৰণ মাইনৰিটিৰ ভোট এই ছাৰক বেছিভাগ দিব। এই ছাৰ বহুত আমাৰ ফালে কাম কৰি আছে, আগৰ নিচিনা নাথাকিব। আগৰ দৰে আগত আমি মাইনৰিটিৰ ভোট কম দিছিলোঁ। বীৰখাঙক ভোট নিদিলে মাইনৰিটি বেলেগ যদি কেণ্ডিডেট দিয়ে মাইনৰিটিকে ভোট নিদিব না, বেলেগ কেণ্ডিডেটটো থাকিবই। ইউ পি এলত আৰু বেলেগ মানুহ যদি কেণ্ডিডেট দিয়ে ক'লোঁ ভোট কিছুমান পাবই, কিন্তু জিকাৰ ভোট নাপাব। আপোনালোকক এতিয়া প্ৰাৰ্থী লাগে না দল লাগে? আমাক দল লাগে আৰু প্ৰাৰ্থীও লাগে। তাৰ কাৰণে আমাৰ কেণ্ডিডেট লাগে, আৰু পাৰ্টিটো আমাক লাগিবই। আমাৰ যেনিবা আমাৰ ছাৰ জিকিলে ছাৰে আমাৰ পাৰ্টি হৈ গ'ল। প্ৰমোদ ছাৰৰ ওচৰত এইটোৱে অনুৰোধ, আমাৰ বীৰখাং ছাৰক টিকিটটো প্ৰদান কৰি দিলে আমি অনুৰোধ কৰি আছোঁ, ভাল হ'ব।